নতুন বছৰ বুলি আজি পিকনিক এটা বলো খাই দিওঁ সেইকাৰণে মই ভণ্টিক লগত লৈ মোৰ লগৰে পনম আৰু ইমৰানৰ লগত গলো পিকনিক খাবলৈ আমাৰ লগতে কাম কৰা ভাইটি এজনে নতুনকৈ এখন ৰিজৰ্ট বনাই আছে তাতে আমাক পিকনিক খাবলৈ মাতিলে আমি তালে গলো আৰু গৈ পাই দেখিছো ঠাইডোখৰ যে বহুত ধুনীয়া সৰু সৰুকে জুপুৰি ঘৰ বনাই থৈছে চেণ্টাৰত এটা ডাঙৰকে বনাই থোৱা আছে আৰু এনেকুৱা সৰু জুপুৰি ঘৰ এটা ওপৰতে উঠি আমি দুইজনীয়ে পুৰা অলপ ফটো চটো ললো আৰু কাৰণ ইহঁত গৈছিল বজাৰ কৰিবলৈ আৰু আনিলে বজাৰৰ পৰা মাংস আৰু আমি ইয়াৰ লগে লগে মাংসটো বইল হ'বলৈ পাতি দিলো আৰু মাংসখিনি বইল হৈ যোৱাৰ পিছত আমি ধুনীয়াকৈ এনেকৈ খৰিকাত দিছো কাৰণ গাহৰি মাংস খৰিকাত দি খোৱা যিটো টেষ্ট সেইটো মইতো আপোনালোকক বুজাই ক'ব নালাগে যোনে যোনে খাই সিহঁতি জানি আৰু পুৰা মাংসৰ লগত পিঁয়াজ ধনিয়া নেমু এইবিলাক ধুনীয়াকৈ সানি লৈ আমি টেষ্টিকে এক প্লেট খাই ললো আৰু খাই বৈ এক পাক নাচি দিলো মোৰ লগৰ এজনীৰ মা আহিছিলে মাক নচা দেখি মই বোলো লগতে নাচি দিওঁ তাৰপিছত আমাৰ অলপ ফটো সেশন চলিলে কাৰণ ছোৱালী মানুহটো ফটোটো উঠিমেই আৰু ফটো চটো উঠি মেলি আমি ভাত খাইছো গাহৰি মাংসৰ লগত লাই শাক দি প্ৰণৱে পুৰা টেষ্টিকে বনাই দিছে আৰু এইফালে চন্দনে আমাক ধুনীয়াকৈ যা যোগাৰ কৰি দিছে আৰু আমি চবে বহিলো আৰামছে ভাত একাহি খাই ললো আৰু খাই শেষ হোৱাৰ পিছত যোৱাৰ আগত সকলোৱে ফূৰ্তি কৰো বুলি এপাক নাচিলে আৰু নাচি মেলি ফূৰ্তি কৰি থাকোতে সন্ধিয়া হৈ গ'ল আৰু ঠাণ্ডাও লাগিলে আমি অলপ জুই ফুৱাই ললো আৰু তাৰপিছত আমি ঘৰলৈ উভতি আহিলো আৰু আজিলৈ ইমানেই আছিল ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা